তো হাই ফ্ৰেণ্ডছ, ধনঞ্জয় ব্লগ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো মোৰ পিছপিনে আপোনালোকে চাব পাৰিছে ইমান কুঁৱলী পৰি আছে, বহুত ভাল লাগি আছে আজি। আৰু ইমান কুঁৱলী পৰিছে, বহুত ঠাণ্ডা লাগি আছে। তো আপোনালোকক দেখাম যে আমাৰ গাঁৱত বহুত কুঁৱলী পৰি আছে। মই ঘৰৰ পিছপিনে আহি চালোঁ যে মই এতিয়া ৰাতিপুৱা উঠিলোৱে, বহুত কুঁৱলী পৰি আছে। সেইকাৰণে আপোনালোকক দেখাম এয়া মোৰ পিছপিনে চাব পাৰিছে আপোনালোকে। তো মই এতিয়া আপোনালোকক বেক কেমেৰাৰে দেখাই আছোঁ। এয়া চাওক ফ্ৰেণ্ডছ, আপোনালোকে চাব পাৰিছে জংঘলৰ নিচিনা কিবা দেখা গৈ আছে, কিন্তু আচলতে এইটো জংঘলে হয়। কুঁৱলীয়ে ঢাকি গৈছে জংঘল, চাৰিওফালে কুঁৱলী। তো আপোনালোকক সেই জংঘলৰ ওচৰত লৈ যাম। জংঘলটো পুৰা অৰণ্য জংঘলৰ নিচিনা লাগে, কিন্তু সৰু জংঘল হয়। তো এইপিনে চাওক, চাৰিওপিনে কুঁৱলী। তো এয়া মোৰ পিছপিনে চাব পাৰিছে পুৰা পথাৰ ঢাকি গৈছে কুঁৱলীৰ কাৰণে। তো আপোনালোকক মই কৈছিলোঁ দেখাম বুলি মই প্ৰথমতে ভিডিঅ'ৰ। তো মই আহিলোঁ, এয়া মোৰ পিছপিনে চাব পাৰিছে জংঘলখন। কুঁৱলীয়ে ঢাকি গৈছে জংঘলখন, পুৰা জংঘল একেবাৰে কুঁৱলীয়ে ঢাকি গৈছে। বহুত কুঁৱলী, বহুত ভালো লাগি আছে, একেবাৰে ঠাণ্ডাও লাগি আছে বহুত। তো মোৰ কাৰণেতো ভিলেজ লাইফে বেষ্ট। তো আমাৰ নিচিনা দুখীয়াৰ কাৰণে ভিলেজ আৰু চহৰনো কি? আমাৰ কাৰণে ভিলেজেই চহৰ, ভিলেজেই সকলো। এয়া চাওক, বহুতে ভাল লাগি আছে, কুঁৱলী চাৰিওপিনে। তো মই ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাম। তো বহুত ভাল লাগি আছে আৰু বহুত ঠাণ্ডাও লাগি আছে। তো ফ্ৰেণ্ডছ, মই এতিয়া আছোঁ পথাৰৰ মাজত। মই যদি ইয়াৰ পৰা আমাৰ ঘৰ দেখাবলৈ খোজোঁ তেনেহ'লে দেখিবলৈ নাপাম, কাৰণ কুঁৱলীয়ে পূৰা ঢাকি গৈছে। এয়া চাওক আমাৰ গাঁওখন, কিন্তু গাঁৱৰ কোনো ঘৰে দেখা পোৱা যোৱা নাই, কাৰণ কুঁৱলীয়ে পূৰা সকলো ঘৰ ঢাকি গৈছে। তো ফ্ৰেণ্ডছ, মই আপোনালোকক কি ক'ম, ইমানেই কুঁৱলী। আৰু মই এতিয়া আছোঁ পূৰা পথাৰৰ মাজতে। মই আহিছোঁ পথাৰৰ মাজত এতিয়া আপোনালোকক দেখাবলৈ। এয়া চাওক মোৰ পিছপিনে ইমান কুঁৱলী, বহুত ঠাণ্ডা লাগি আছে। মই কথা ক'ব পৰা নাই মুখেৰে, কাৰণ ইমানেই কুঁৱলী। ফ্ৰেণ্ডছ, মই এটা ভঙা গছৰ ওপৰত উঠি গ'লোঁ। এয়া চাওক মোৰ পিছপিনে কুঁৱলী। তো ফ্ৰেণ্ডছ, ৰাতিপুৱা কমে আছিলে, এতিয়া আৰু বাঢ়ি গৈ আছে কুঁৱলী। এয়া চাওক মোৰ পিছপিনে কুঁৱলী, আৰু মোৰ লগত মোৰ ভাইটিও আছে। এয়া মোৰ সৰু এজন ভাইটি। তো ফ্ৰেণ্ডছ, ৰাতিপুৱা কম আছিলে কুঁৱলী, তো এতিয়া বাঢ়ি গৈ আছে লাহেকৈ কুঁৱলী। চাওক ফ্ৰেণ্ডছ, এই কুঁৱলীৰে ভৰা ঠাণ্ডাৰ বতৰ আপোনালোকৰ কেনেকুৱা লাগে কমেণ্টত জনাই দিব প্লিজ। পথাৰৰ মাজত এক পুখুৰী, তো আপোনালোকক এতিয়া লৈ যাম তালৈ। ঠাণ্ডাত মোৰ মাতটো বেছিকৈ ওলোৱা নাই, তো মই এতিয়া আপোনালোকক লৈ যাম পথাৰৰ মাজৰ পুখুৰীলৈ। তো আপোনালোকক দেখাম কুঁৱলীৰে একেবাৰে ঢাকি গৈছে। তো ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'বোৰ এতিয়া আপোনালোকৰ কেনেকুৱা লাগে মই নাজানো, কিন্তু প্লিজ মোৰ ভিডিঅ'বোৰ আপোনালোকে চাব। আৰু এই ঠাণ্ডাৰ বতৰ বহুতে ভাল লাগি আছে। তো এই ঠাণ্ডাত কোনে ভাল লাগে, তো আপোনালোকে কমেণ্টত জনাই দিব। এই ঠাণ্ডাটো মোৰো বহুত ভাল লাগে। তো এতিয়া মই গৈ আছোঁ সেই পুখুৰীৰ মাজলৈ, কাৰণ এই পুখুৰীটো আৰু তথা এই পথাৰৰ মাজত কুঁৱলীৰে একেবাৰে ঢাকি গৈছে। মই আগতো দেখাইছিলোঁ, এতিয়া মই আপোনালোকক দেখাম পুখুৰী। তো বলক যাওঁ এতিয়া। চাৰিওপিনে কুঁৱলীৰে ঢাকি গৈছে, তো এই পুখুৰীত মাজত গৈ আছোঁ মই এতিয়া। হে প্ৰভু, মই এতিয়া গৈ আছোঁ ঠাণ্ডাত কঁপি পুখুৰীৰ মাজলৈ ভিডিঅ' কৰিবৰ কাৰণে। তো প্লিজ মোৰ ভিডিঅ'টোত আপোনালোকে লাইক কৰি দিব। তো বলক যাওঁ এতিয়া। আমি আহি পাই গ'লোঁ পুখুৰীটোৰ ওচৰত। তো এতিয়া বলক যাওঁ। আহিছোঁ মই পুখুৰীটোৰ ওচৰত। এয়া পুখুৰীৰ পানী মাজত দেখা গৈ আছে। তো মই আপোনালোকক পুখুৰীৰ মাজত গৈ দেখাম নামি। তো বলক যাওঁ। মই নামি আহিলোঁ পুখুৰীৰ মাজত। এয়া পুখুৰীৰ পানী বেছি নাই, তো ঠাণ্ডাৰ কাৰণে পুখুৰীৰ পানী বহুত ঠাণ্ডা হৈ আছে। মই চুই দেখা নাই, কিন্তু মই অনুভৱ কৰিছোঁ। আৰু চাওক না আপোনালোকে, ইমান ঠাণ্ডাত পানীখিনি। এয়া পুখুৰীৰ পানী আপোনালোকে চাওক, আৰু পুখুৰীৰ চাৰিওপিনে চাওক কুঁৱলীৰে ভৰা। এই পুখুৰীও দেখা যোৱা নাযায়, দূৰৰ পৰা কুঁৱলীয়ে ঢাকা থাকে। তো মই এতিয়া আহিছোঁ পুখুৰীৰ মাজত। তো ফ্ৰেণ্ডছ, সেইপিনে আমাৰ গাঁৱত সোমোৱা ৰাস্তা আছে, কিন্তু দেখা পোৱা নাযায় কুঁৱলীৰ কাৰণে। কুঁৱলীয়ে ঢাকি গৈছে, তো চাৰিওপিনে কুঁৱলী। পুখুৰীটো দেখা পোৱা নাযায় কুঁৱলীৰ কাৰণে দূৰৰ পৰা। তো এতিয়া আমি ঘৰলৈ উভতি যাম। পথাৰৰ মাজত বহুত ঘূৰিলোঁ।
তো ফ্ৰেণ্ডছ ইমানে কুঁৱলী পৰি আছে আপোনালোকে ভিডিঅ'ৰ জৰিয়তে অনুভৱ কৰিব পাৰিব মোৰ বহুত ঠাণ্ডা লাগি আছে মোৰ মাতবোৰ বেছি ভালকৈ অহা নাই তথাপিও আপোনালোকক ক'বলৈ চেষ্টা কৰি আছোঁ আৰু পথাৰৰ মাজত গৰু ছাগলীবোৰ দিছে কিন্তু এতিয়া দেখা পোৱা নাযায় কিন্তু বহুতে কুঁৱলী পৰি আছে তো কুঁৱলী বহুত কুঁৱলী আপোনালোকক অনুভৱ কৰাব পাৰিম মই ভিডিঅ'ৰ জৰিয়তে ইমানে কুঁৱলী তো ফ্ৰেণ্ডছ মই পগলাৰ নিচিনা দৌৰি গৈ আছোঁ ঠাণ্ডাৰ কাৰণে তো এতিয়া মই ঘৰলৈ উভতি যাম তো ফ্ৰেণ্ডছ মই এতিয়া ঘৰলৈ উভতি যাম আহিছিলোঁ কুঁৱলীৰ মাজেৰে পথাৰলৈ যামো এতিয়া কুঁৱলীৰ মাজেৰে ঘৰলৈ তো প্লিজ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই